কবিতা গাইছে, ভূপেন বৰাই কবিতা গাইছে, তাৰ উপৰি গান গাইছে, হিন্দীও কৈছে, কি ক'ব? এইবিলাক কবিতা মানুহে ভাল পায় যদি তেওঁ গাওক, মানুহে শুনক। তাতকৈ ভাল কবিতা মই জানো। স্বদেশ প্ৰেমৰ কবিতা মই লিখিছোঁ। মোৰ কবিতা সদায় গগৈ আমেৰিকাত গাইছে। লাইভ কেছেট মোক দিছেহি। গতিকে এতিয়া মই গাই নিদিওঁ। মই বহু গান মই জানো, গাব জানো, লিখিব পাৰোঁ। গাব ইমান নোৱাৰোঁ কাৰণ কণ্ঠটো বেয়া যেতিয়া। নাই মই ভূপেন বৰা হ'ব খোজা নাই। নাই ভূপেন বৰা, আই ডু নট লাইক টু বি এ ভূপেন হাজৰিকা। ছেকেণ্ড ভূপেন হাজৰিকা, ভূপেন বৰা হ'ব খুজিছোঁ, ভূপেন বৰা হ'ব খোজা নাই। ভূপেন বৰাক এই অম্বিকাগিৰি ৰায়চৌধুৰী বা ভূপেন হাজৰিকা তেওঁলোকৰ লগত ৰিজাইছে এই কংগ্ৰেছী বিধায়কে। বাপৰে বাপ, তেনেহ'লে তেওঁলোকৰ মাথা গৈছে। কথা লৈ পেলাই যিটো হুলস্থুল কৰিছে আমাৰ যিখিনি মানুহে বিশেষকৈ প্ৰকৃতিপ্ৰেমী বুলি নামটো লৈ যিখিনি হুলস্থুল কৰিছে, বাতৰি কাকতবিলাকো টিভিবিলাকে যেনেকৈ দিছে, মোৰ অলপ খং উঠিছে। আমচাংখন গুৱাহাটীৰ কাষতে, গুৱাহাটী চিটিত একদম 60-70 বছৰ 50 বছৰৰ চেগুন গছ কাটি তহিলং কৰিছে। আৰু CCFৰ অফিচৰ প্ৰিন্সিপাল CCFৰ অফিচৰ বেক চাইডে এফালৰ পৰা মানুহে দখল কৰি পেলাই মাটি দখল কৰি ঘৰ বনাইছে। সেইবিলাক উচ্ছেদ কিয়, হাইকোৰ্টৰ অৰ্ডাৰো আছে, সেইবিলাক কেলৈ উচ্ছেদ নকৰে? উচ্ছেদটো কৰাটো বাদেই, ইতিমধ্যে আজিও কাটি আছে। আজি যদি যায় আপোনালোকে পাব, যোৱাকালিও পাব, মানুহবিলাকে খবৰ দি আছে। কিন্তু মই অকলে যুঁজি আছোঁ। মই এছেম্বলিতো কৈছোঁ যে কেতিয়াবা আমচাঙৰ হাবি আহি এছেম্বলিখন ভাঙিবহি বুলি মই কৈছোঁ। এছেম্বলি ভাঙি দিব আহি পেলাই। আৰু এছেম্বলিতে মই কথাখিনি উত্থাপন কৰিছোঁ, এই ধৰণে কৰিছোঁ। কিন্তু সেইবোৰ নকৰি তেওঁলোকে 4 গছজোপাই যি 4জোপা গছ খাইছে, 3জোপা গছ খাইছে, সেইবোৰ কোনো মূল্যহীন গছ। সেইবোৰ খৰিও নাখায় মানুহে তেনেকুৱা গছৰে। সেইবোৰ কথা লৈ পেলাই ইমান কাটা কেলে কৰিব লাগে? আমচাঙৰ কাৰণে কাটা নকৰে কেলে? টিভিবিলাক তালৈ নাযায় কেলে? সাংবাদিকবিলাক তালৈ নাযায় কেলে? এই কথাখিনি ধুনীয়াকৈ কিয় নিদিয়ে? আজি গুৱাহাটী চিটিৰ কাষত এখনেই ৰৈছেগৈ। আজি নৰকাসুৰ সেইখনো হাবি জংঘলেৰে ভৰি আছিলে, বাঘ আছিলে। নৰকাসুৰ শেষ হ'ল, আজি নীলাচলো শেষ কৰিলে, তাতো বাঘ আছিলে। আমাৰ ইয়াত কিন্তু আমচাঙত কিন্তু মেথুন আছে। আমচাঙৰ হাতীয়েই নহয়, জীৱ জন্তু আছে। সৃষ্টিনগৰ চেচ কৰি পেলালে, তাতো মাত মাতিবলৈ নাই। মই অকলে আজিও মাতি আছোঁ। আৰু আমচাঙৰ কাৰণে সেইটো গছ কাটিবই লাগিব। তাৰ কাৰণে এখন দলং হ'ব। মানুহে আশ্ৰয় লৈ সেই গছজোপাৰ তলত নাথাকে নহয়। দোকানহে দিছে, মুচিয়ে দোকানহে দিছে গছৰ তলত। সেইফালে ফুটপাথেদি যাবই নোৱাৰি মুচিৰ দোকানখনৰ কাৰণে। সেইজোপা গছ কটাৰ কাৰণে ভালহে হৈছে, মই ভালহে পাইছোঁ। আৰু এখন ব্ৰিজ হ'ব, কিমান যান জঁট, কিমান মানুহৰ ঘণ্টাৰ পিছৰ ঘণ্টা সময় বৰবাদ হয়। এতিয়াতো মানুহবিলাকৰ সেই সময়খিনি জোনাৰাঙ্গী তিনিআলিত কিমান ধৰণৰ বিপদ হয় মানুহৰ। এটাতো মানুহ এবাৰ ডুবি মৰিলেই, পানীত উটিয়ে গ'ল। একাংশই গছ কটাৰ কাৰণে প্ৰতিবাদ কৰা সকলক মই আমচাঙলৈ যাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকে কওক, তেওঁলোকে প্ৰতিবাদ কৰিবলৈ তালৈ যাওক। তালৈ নাযায়। 3জোপা গছ লৈ পেলাই হুলস্থুল আছে। 3000 গছ একেদিনাই কাটি আছে মেচিন লগাই। সেইবিলাক নাযায় কেলৈ? ভেটেনেৰী কলেজৰ কৰ্মচাৰী সোধক। ভেটেনেৰী কলেজৰ 4ৰ্থ শ্ৰেণী আৰু 3য় শ্ৰেণী যিবিলাক তাত আছে, ৰাতি ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, গছ কাটি আছে, বগৰাই আছে। মই চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল থাকোঁতে তেতিয়া মই মিনি ISBTত মই তেতিয়া আঙুলিয়ে দেখুৱাইছোঁ, এইখন আমচাং ধ্বংস কৰি পেলাইছে। সেই বনমন্ত্ৰীগৰাকীৰ ভূমিকা লাগে। তেওঁ বনমন্ত্ৰীৰ কাৰণে তেওঁ উপযুক্তই নহয়। এনেকুৱা অযোগ্য মানুহক কিয় বনমন্ত্ৰী কৰি ৰাখিছে? গোটেই তহিলং কৰি পেলাইছে। আপোনালোকৰে চৰকাৰ মাটি কাটি আছে, বহুত মাটি কাটি কোনোবা এজনে। মই এতিয়া যাম বুলি সময় পোৱা নাই। সেইটো কাটি আছে মাটি। কাৰ পাৰ্মিশ্যন লৈ কাটি আছে? ফৰেষ্টে কেনেকৈ পাৰ্মিশ্যন তেওঁলোকক দিছে? কিন্তু চৰকাৰটো আপোনালোকৰে। চৰকাৰ হ'লে কি হ'ব? চৰকাৰৰতো মুখ্যমন্ত্ৰীৰ ৰোলটো মই ভালেই পাওঁ, কিন্তু বাকীবিলাক যে যদি 0 হয় কি লাভ হ'ব?